নমস্কাৰ বন্ধুসকল, কি খবৰ? পুনৰ স্বাগত জনাইছোঁ মই এটা নতুন ভিডিঅ'লৈ। আৰু তোমালোকে চাইছে তোমালোকৰ জনপ্ৰিয় এণ্টাৰটেইনমেণ্ট চেনেল আছাম ৰোষ্টাৰ। বন্ধুসকল, আজি কোনো ফকতীয়া গানৰ ওপৰত ৰোষ্ট নকৰোঁ, না নকৰোঁ। আজি টিকটকৰ ওপৰতে ৰোষ্ট কৰিম। বলক অলপ পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। লাগিব তৰালি তোমাৰ বাবে দেৰ গাঁৱলৈ তুমলি কৰ ভাই দেখাব খুজিছোঁ কি মানে টেলেণ্টৰ কথা কৈছোঁ, বেলেগ কোনো ই মানে বলিউড বতাহৰ ওপৰ লেভেলৰ নেক্সট লেভেলৰ টিকটকৰ নামত জিটি চলা। আচলতে এইবোৰ হৈছে কি, কাপোৰ কানি লেতেৰা হ'ল বুলি কি চব ধুই দিলি নে কি? এতিয়া মানে সেইকাৰণে নিউজ পেপাৰ পিন্ধি আছ। বুজিছোঁ তহঁতে মানে দেখাব মন গৈছে নহয়, মানে টেলেণ্টৰ কথা কৈছোঁ। কিন্তু এনেকৈ অসভ্যালি ভিডিঅ' বনাই নহয়, দুটামান লাইকৰ কাৰণে লাইকৰ বাবে কিহৰ অসভ্যালি কাম নাইকিয়া ফক। আৰে ভণ্টি এনেকৈ দৌৰে কোন? তুমিয়ে দৌৰা, কিন্তু কিয় দিত মানে সঁচাকৈ কাম নাইকিয়া এখন। আৰে কুকুৰটো ভাবিছিলোঁ নে পাগলী হ'ল সেইকাৰণে বখলিয়াই পেলাব দিত চলা। মানে মৰম খানি মুগা খাজে দি মানি তেতিয়াহে চাগে দিবি সমানে চুমা আঁকি। আৰে ভণ্টি কৰিছা কি? আগলৈ পিছলৈ চাই ধেত চালা। কৰিলে অলপ ভাল কিবা কৰিব লাগে, এনেকৈ আগলৈ পিছলৈ চাই কৰিছে। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। যদি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ইমানে বাই।